তেওঁৰ ককা দেউতাও আছিল আল্লাহৰ অলি। তেওঁৰ পিতৃও আছিল আল্লাহৰ অলি। তেওঁ নিজে আল্লাহৰ অলি। বাঘৰ লগত যুদ্ধ কৰিছিল তেওঁ। তেওঁ জীৱিত অৱস্থাতেই কবৰস্থানত আছিল বহু বছৰ। কিন্তু কবৰস্থানত কোনে খাদ্যৰ যোগান ধৰিছিল সেই কথা নাজানে কোনেও। বৰষুণেও শৰীৰ তিতাব নোৱাৰে এইজন আল্লাহৰ অলিৰ। এই আল্লাহৰ অলিৰ আছে হাজাৰ হাজাৰ অনুৰাগী, যিজন আল্লাহৰ অলিক চাবলৈ প্ৰত্যেক দিনাই ঘৰলৈ যায় শ শ লোক। কেৱল এয়াই নহয়, বিভিন্ন বেমাৰ আজাৰ হ'লেও আল্লাহৰ অলিজনৰ ওচৰলৈ যায় শ শ লোক। আল্লাহৰ অলিজনে জৰা ফুকা কৰি দিলে ডাঙৰ ডাঙৰ বেমাৰ আজাৰৰ পৰাও মুক্ত হয় লোকসকল। এইজন আল্লাহৰ অলিৰ ঘৰত আছে বস্তাই বস্তাই বিৰি চাধা। মৰমতে সকলোৱে তেওঁৰ কাৰণে লৈ যায় এই চাদা বিৰি। সকলোৱে ভাবে তেওঁ সেৱন কৰে বিৰি চাদা। আচলতে তেওঁ সেৱন নকৰে বিৰি চাদা। কিন্তু কোন এইগৰাকী আল্লাহৰ অলি আপুনি বাৰু জানেনে? এইগৰাকী আল্লাহৰ অলি হৈছে দবকাৰ নিখাৰীমুখৰ গিনগিনি চাহাব। যিজন আল্লাহৰ অলি এটি হাঁহিয়ে অন্তৰ চুই যাব আপোনাৰ। তেওঁৰ ওচৰলৈ গ'লেই সলনি হৈ যাব আপোনাৰ মন। তেওঁৰ ওচৰৰ পৰা উঠি আহিবলৈ মন নাযাব আপোনাৰ। কাৰণ তেওঁ সকলোকে কৰে মৰম স্নেহ। তেওঁ নিজেও ভাল পায় হাজাৰ হাজাৰ অনুৰাগী। এইজন আল্লাহৰ অলিৰ বিষয়ে কি ক'লে অনুৰাগীয়ে স্কিপ নকৰাকৈ সম্পূৰ্ণ শুনক। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আচলতে আমাৰ এই গাঁৱৰে এজন তেওঁৰ দাদাও অলি আছিল, আল্লাহৰ অলি আছিল, আৰু তেওঁ আল্লাহৰ অলি। ইতিমধ্যে তেওঁৰ ওচৰত হাজাৰ হাজাৰ গুণমগ্ন আহে আৰু মানুহৰ বিশ্বাস যে তেওঁ এবাৰ চুই দিলে মানুহে বেমাৰ আজাৰ বা বিপদ আপদৰ পৰা মুক্ত হয়। সেয়া ইয়াত শ শ গুণমগ্ধৰ বীৰ হয়। আৰু মই একেখন গাঁৱৰে, আৰু আমি দেখা পাওঁ যে সদায় নিতৌ শ শ মানুহ আহে হুজুৰৰ লগ কৰিবলৈ। খুব ভাল লাগে। আৰু আচলতে আমাৰো আশে পাশে থকা মানুহবোৰৰ পটককৈ কিবা বিপদত পৰি গ'লে আমিও হুজুৰৰ ওচৰত দৌৰি আহি যাওঁ, আৰু দৌৰি আহিলে হুজুৰে আশীৰ্বাদ দোৱা দি দিয়ে। খুব সোনকালে আৰোগ্য হয় বা বিপদৰ পৰা মুক্ত হওঁ। নাজানো আল্লাহৰ কি কেৰামতে এইটো, কিন্তু আমি সকলোৰ বিশ্বাস যে হুজুৰে আমাক এবাৰ চুই দিলে বা এবাৰ আমাক মৰম কৰিলে সেই বিপদমুক্ত বা যি মনৰ আশা আছে সেই আশা লৈ আহিলে কিন্তু সেই আশাটো পূৰা হয়। এটা প্ৰায় 8 বস্তা বিৰি আছে, 4 মোনা 8 বস্তা, আৰু কমেও 200 পলিথিন, এনেকুৱা পলিথিনৰ মাজত বিৰি চিগাৰেট সোমাই আছে। আচলতে সেই বস্তুখিনি তেওঁ এটা সময়ত বিৰি চিগাৰেট খাইছিল, কিন্তু এতিয়া নাখায়। আৰু এই বস্তুখিনি নেপেলায়ো, বিকিলে বহু টকা পালেহেঁতেন, কিন্তু নিবিকে, যিহেতু কেঞ্চাৰৰ পৰা মানুহৰ ক্ষতি হয় সেইটো ভাবি চাকে নিবিকে।